নমস্কাৰ ডিডি আপডেটলৈ স্বাগতম জনাইছো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এইখন এখন অতি গুৰুত্বপূৰ্ণ জাননী এই জাননীখন অসমৰ সকলো ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু প্ৰেৰণ কৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটীৰ তৰফৰ পৰা ইয়াৰ বিষয় হৈছে ৰিগাৰ্ডিং এংগেজমেণ্ট অফ LIC এজেন্সি জাৰ্নেলিজম অৰ এনি আদাৰ প্ৰফেশ্যন বাই স্কুল টিচাৰ অৰ্থাৎ বিদ্যালয় শিক্ষকসকল LIC এজেন্ট সাংবাদিকতা অথবা অন্য তেনেধৰণৰ কোনো বৃত্তিৰ লগত জড়িত হৈ আছে তেতিয়াহলে অতি সোনকালে সেই শিক্ষকসকলৰ নাম এই পত্ৰৰ যোগেদি বিভাগলৈ প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰা হৈছে ইয়াত লিখিছে যে ইউ আৰ therefore requested to look into the matter and submit report regarding any teaching and non-teaching employee of your district under Elementary Education Department engage themselves as LIC agent, journalism or any other profession which are contradictory to Assam Civil Service Conduct Rule 1965. অৰ্থাৎ আসাম সিভিল সাৰ্ভিস ৰুল 1965 অনুসৰি যিবোৰ বৃত্তি শিক্ষক অথবা অন্য কোনো চৰকাৰী চাকৰি কৰিব নোৱাৰে তেনে বৃত্তিৰ লগত জড়িত যদি কোনোবা শিক্ষক জিলাখনত আছে তেতিয়াহলে সেই শিক্ষকসকলৰ নাম অতি সোনকালে বিভাগলৈ প্ৰেৰণ কৰিবৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছে ধন্যবাদ